মার 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 ইয়া খতম করে দে পাখি বুঝিস মোর লগত পাঙ্গা লব হয় ধর ধর বলো তুমি ধর নমরা লেগে ধরে থাক জুবুরি আই দে ফিনিশ করে দে ইয়া মোর লগত পাঙ্গা লয় হি নাজানে হি যে রঞ্জয় গগৈ কোন এইটো ল জানো সকলোৱে ৰঞ্জয় গগৈৰ লগত পাঙ্গা ললে তার পরিণতি কি ভয়ঙ্কর হয় খেলাখান যদি অলপ ভালকে খেললা হয় নাকি মজা খেলবা পারলা হয় একচুয়ালি বেয়া লাগছি কিয়া জিকপে লাগা খেলাখন হাসছো আমি হয় দে 4টা বলত 3 রান লাগা আছিল তাকে নললো তাই আৰু বিজুও সিমান আৰু বুদ্ধি খাটাবা নৰে না চলিতুই এৰাই খেলাখন জিকলো হয় আমি কিন্তু সিও আৰু সিমান চলিতুই হলিও দেই বেয়া লাগিল দে খেলাখান প্রত্যেক খেলা কেখানতে অলপ উল্টা উল্টা হয়েছে দে আমার আজি বুলি নহয় প্রত্যেকখান খেলাই আমার বেয়া হৈ আছে আইবে লাগা খেলা এখানে ভালকে খেলবা লাগবে এই খেলা বিজুৰ কাৰণে প্ৰত্যেকখন খেলা হাৰবা লাগা হৈছে হয় দে খেলা কথাটো সিটো নহয় এনাই চলিটো ভালে কিন্তু সি লাষ্ট টাইমত বুদ্ধি খাটাবা নাজানে সেইকাৰণে আমি আৰু জিকবা লগা খেলাও হাৰি যাওঁ আৰু কিবা এটা বুদ্ধি খাটে কিনি খেলাখন জিকবা পাৰি তান কালিৰ খেলাখন কি কৰা এই তাক নলও নেকি কালি খেলা নাই 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 তাক লবাই লাগব তাক আৰু কেনকে এৰা সি লাগবই থাকবা খেলাত আমাৰে লগ তাক যদি আমি এৰি থৈ যাওঁ তোৰ বেয়া নালগিব এৰি থৈ যাবা নাই নাই তাক চান্স এটা দিব লাগিব সেয়ে তই তান খেলাম দে যি হয় হাল্লি জিকলি জিকলো আৰু লগত চলি তাক এৰি থৈ যাওঁ মই আৰু ভাল লাগব নেকি দে দে হ'ব দে ললি হল বাকি যি হয় কথা নাই দে আৰু কালিৰ খেলাখনৰ ওপৰত আৰু এইটো বিজুৰ ইবাগে কি আলোচনা কৰি আছা তোৰে কথা কৈ আছিলো ৰ তহঁতৰ তাৰে দলঙত কিবা হৈছি নাকি মানুহ জমা হৈছিল দেখোন তোক দেখা পাই মোৰ কথাটো মনত পৰলাক কি হৈছিনো সেইটো কালি ৰাতি জিতেন মই ঘৰত যাই আছিলো আৰু ৰাতি দেখা মানুহটোৰ কথা মই গোটেই পুলিচক কৈছো জান পুলিচে তাক ধৰব তই পাগলা হৈছা নেকি তই পুলিচৰ আগত কিয় কৈছা এটা প্ৰব্লেমত তই ফাঁচি মৰবি তই দেখছাই দে পুলিচ তো যাবাই নালগে তই এইগিলা য'ত যাবাই নালগে নিজৰ য'ত কিয় নিজে চাপে লোৱা দে তেৰিকা সেইটো মই ৰাতি দেখা বুলি বাদ দি যি হৈছি তই খালি গিলাখন কথা আৰু কাকো নকবি গম পাইছা ঘৰতো আৰু যাই কিনে এইগিলাখন কথা নলাবি মাইৰে হাতে বেকাৰ টেনচন ল'ব যিমানে তই এইগিলা কথা ওলাবি না তই ভাববি আৰু পুলিচে তোক ফোন কৰি সুধবা পাৰে তই একো নাজানো বুলি কবি কথাৰ কাৰো আগত নলাবি দে এতিয়া এইগিলা কথা বাদ দি কালি খেলা কথা ভাব সেই মোৰে ভুল হ'ল যাই দে হ'ব যা তই ঘৰত যাগে কালি আমি কোনোবা এটা যাই তোক বাইকে দি লৈ আহিম যা দে য'ত যাবা আইছলি যা এইগিলা কথা নলাবি আৰু কাৰো আগত যা বিজু যা ভালকে যাবি দেই যা যা
তাৰপিছত আৰু প্ৰত্যেকবাৰে খেলাখন মোৰ কাৰণে হাৰো এটা বলত 4 ৰান লাগে দুটা বলত 4 ৰান লাগে হয় মোক লাষ্ট টাইমত খেদাই মই হয় ইমান খেলবা নোৱাৰো মোৰ নিজৰে বেয়া লাগে সবে ঠাট্টাও কৰে লাজও লাগে দে হ'ব দে হলিও তাহাঁতে ইমান ভাল খেলে মোৰ কাৰণে লাষ্টত হাৰি যায় খেলাখন সেইকাৰণে বেছি বেয়া লাগে খেলাই আছা জীৱনত কত কি কাম আছে হেল্ল' মই আছাই নীলিম বৰাই ক'লো চিনি পাইছেনে হয় ছাৰ কওকচোন সেইদিনা যি দলঙৰ তলত যে মাৰ্ডাৰ কেছটো হৈছিল ন তাৰ বিষয়ে তুমি মোক যিখিনি তথ্য দিছা তো আৰু নতুন কিছুমান তথ্য পোৱাৰলৈ আহিছে তুমি মোক ইমিডিয়েট লগ কৰাচোন মই মোৰ তোমাক লাইভ লোকেশ্যন পঠাই আছো ছাৰ সেই জানাখিনি আপোনাক কৈছোৱে দেখো তাৰ বাহিৰে মই একো নাজানো মই যাব নোৱাৰিম দিয়ক তুমি চোৱা তুমি আহিব লাগিব শুনা এইটোৰ বিষয়ে তুমি গোটেইখিনি জানা তুমিহে মোক কৈছা মই তোমাৰ নামটো ইয়াত সাঙৰিম ন যদি তুমি বাচিব বিচাৰিছা এইটো যদি এই কেছটোত তুমি ফাঁচিব ইচ্ছা নাই তুমি আহা তুমি মোক অলপ বেছি নালাগে মই দুটা এটা কথা সুধিম তোমাক তাৰপিছত তুমি গুচি যাবা তোমাৰ একো প্ৰব্লেম নহয় বুলি মই কৈছোতো তুমি ভয় কৰিব নালাগে ঠিক আছে মই অলপমান দেৰি নকৰিবা দেই মই তোমাক লাইভ লোকেশ্যন পঠাই তালৈকে আহা কেছটো কিন্তু বহুত ডাঙৰ হৈ আছে এই কেছটো মোৰ হাতত নাথাকে বৰ্তমান তো তুমি তৎক্ষণাত আহি মোক ইমিডিয়েট লগ কৰা ঠিক আছে মই যাই আছো দিয়ক কি হৈছে কোনে ফোন কৰিছে তোক আমি খেলা গিলাকে আৰু জানা না আমাৰ জিকপাৰ কাৰণে কোনো এটা চলিৰ মুচান নাই একচুৱেলি আমাৰ চলিগিলাকৰ বডি লেংগুৱেজ নাই কনফিডেন্সে নাই কেনেকে খেলাত জয় হ'ব দে হৈছে দে বৰ বকি থাকা সিদিনা কি কৰিছিলি এখন বেট ধৰছি না ৰইনা মাৰছিলি আজি তই বডি লেংগুৱেজৰ কথা ক সিদিনাখনে তোৰ একবাৰত তই 6টা বলে খাইছা বেলেগ খাবা নোৱাৰি তই বলকেইটাই খালি তোৰ কাৰণে হাৰলো আৰু তই আজি বডি লেংগুৱেজৰ কথা কৈ থাকা ফাটা লাগছা দে তই যে সিদিনাখনৰ কথা মোক আজি ক'বা আহিছা তই সেইদিনা ফিল্ডিং কি কৰিছিলি না চেংমাছ ধৰিছিলি বল যিটো ওলাই যায় ভৰিৰ তলেদি ফুটবল লাগব মাৰ দিবলৈ জেগাত আমি যে নিজৰ মাজত লাগি আছো ফুল আমাৰ গোটেইকেইটাৰ মাজতে আছে একচুৱেলি আমি বিজুক খিলা বাগিলে খিলা মাৰি থকা হেনে হৈছি ফুল আমাৰ গোটেইকেইটাৰে আমি নিজৰ মাজত লাগি থাকি কি হ'ব চবৰে ফুল এটাক দোষ দি আছো ইটো সিটোক দোষ দিব ইটো সিটোক দোষ দিব কিন্তু ফুল চবৰে যাৱা খেলা এখন যি হল ইটানাৰ সিগলাখান কথা কৈ থাকিতো লাভ নাই আমি আজিৰ খেলাখনত গুৰুত্ব দিবা লাগে আজিৰ খেলাখনহে আমি মেইন ফকাছ কৰিব লাগে ৰয় কেমেৰামেন ফকাছ কৰা কথা ক কালিও ৰাজীৱ নাই আজিও ইটা গিলি নাই যি দেখছো খেলাখন আজিও হোটেলে যাব দেখছো দে ৰাজীৱ আইছিল কিতাপতে তাক মোৰ বাইকখন লৈ এই বিজু গানবা খেদিছো গম পাইছা সি আইছিয়ে দেখা দেখিয়ে নাই দেখো মানুহ এই ফোন আইছি ৰবিজনী এই ৰাজীৱৰে ফোন আইছি অ ৰাজীৱ কিমান পালি তই পাগলা হৈছা নাকি কি বকি আছা তই গিলা জনি কি বক পাৰছি মাল চাল খাই ক'বাত আজি ক'ব লাগে নেকি কিবা এক্সিডেণ্ট কি ৰাজীৱ কি হৈছে তোৰ ক'ত আছা তই কি ৰাজীৱ তই আজিও মাল খাইছা নেকি কি বকি আছা তই এইগিলাখান কি হৈছে খেলা নকয় মোকো দিন হেল্ল' হে কিবা আছে লতিবাৰী অঞ্চলৰ ইতিমধ্যে এনেকুৱা দুটাকৈ ভয়াৱহ ঘটনা সমগ্ৰ অঞ্চলবাসী কঁপাই তুলিছে এটাৰ পিছত আন এটা এনেকুৱা ভয়াৱহ ঘটনা সমগ্ৰ অঞ্চলবাসী কঁপাই তুলিছে কিন্তু পুলিচ প্ৰশাসন একেবাৰে নিমাত
আমি গাঁওবাসীৰ পৰা জানিব পাৰিছোঁ যে ল'ৰাজন হেনো অতি মেধা সম্পন্ন আৰু শান্ত স্বভাৱৰ আছিল। তথাপিও তেওঁৰ আজি এনে অৱস্থা। এতিয়া প্ৰশ্ন এইটোৱে উদয় হয় যে আমি সাধাৰণ জনতা কিমানখিনি সুৰক্ষিত? দোষী কিন্তু এতিয়াও মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে। ঘটনা সম্পৰ্কে আপুনি কি ক'ব? ল'ৰাজন পঢ়া শুনাত ভাল আছিল আৰু সামাজিক কামতো আগবাঢ়ি গৈছিল আৰু এনেকুৱা কাম যদি হৈ থাকে আমাক ন্যায় লাগে। এতিয়া আমাক ন্যায় লাগে, হয়নে নহয়? ন্যায় লাগে আমাক। গম পাইছে না দীপ, কিছুমান চকুৰ আগত ঘটি যোৱা ঘটনাও মনটো মানি ল'ব বহুত টান পায়। মাজে মাজে এনেকুৱা লাগে যেন টোপনি বা সাৰ পাই উঠিম, যেন ঘটনাবিলাক আগৰ দৰে আৰু ধুনীয়া হৈ ইমান বছৰৰ কষ্ট, মাক দেউতাকৰ আশা চব তাৰ লগত পুৰি চাপ খাই গেলে। মাত্ৰ কিছুমান পাৰবা নৰা কথাহে আমাৰ মাজত থাকি গেল। কথা এটা ভাবি চাইছোঁ, কিমান মানুহৰ জীৱনত এনেকুৱা ঘটনা ঘটি আছে। আজি আমাৰ লগত ইমানখিনি ঘটনা ঘটাৰ কাৰণেহে আমি বুজি পাইছোঁ। সিহঁতৰ ঘৰখনৰ কথা ভাবিলে চকুৰ পানী ওলাই যায়। ইমান দিনে আমি খেলাক লৈ হাৰা জিকা এইগিলাখনতে লাগি আছিলোঁ, কিন্তু এতিয়া এইগিলাখন কথা ভাবিলে এনেকুৱা লাগে জীৱনটোত হাৰা জিকা এইগিলা বহুত সৰু কথা। ই আজি আমাৰ মাজত নাই কাৰণেহে আমি এইখিনি কথা অনুভৱ কৰিব পাৰিছোঁ। আমি এনেকুৱা এটা সপোনত দুনিয়াত থাকি গেলোঁ য'ৰ পৰা আমি গোটেই জীৱনটোৱে হাৰ নাপাম। কিন্তু সি কিন্তু ন্যায় পাবাই লাগব, গম পাইছা না? সি ন্যায় কিন্তু পাবাই লাগব। এটা কথা গম পাইছা না, আজি কিন্তু পুৰা এক মাহে হ'ল, পুলিচে দেখোন কোনো খা খবৰে নাই। না কালি একবাৰ যাই সুধি আহোঁ কি কৰি আছে পুলিচে ইমান দিনে, কেছটো বা কিমানখিনি আগবাঢ়িল। ময়ো সেইটো কথাই ভাবছোঁ, কালি পুলিচক একবাৰ লগ কৰিব লাগিব, কি কৰি আছে ইমান দিনে। ঐ কালি যিমান পাৰা সিমান সোনকালে ওলবি, পুলিচক সুধবাই লাগব কি কৰি আছে ইমান দিনে। হয় দে, যাবাই লাগব কালি। আমি কি চলি আছে ইমান দিন তাতে আমি গেলিহে গম পাম। হয় দে, হয় কালি কিন্তু যাবাই লাগব আমি, গম পাইছা না? হয় হয়, নাই আপোনাৰ কেছটো গমেই পাই দেখোন, আপোনাৰ ইনভেষ্টিগেশ্যন চলি আছে। হয় হয়, আপুনি মই চাওক, মই যিমানখিনি পাৰোঁ মই আপোনাক সহায় কৰিম।
আপুনি চিন্তা কৰিব নালাগে, মাত্ৰ আপুনি মোৰ ওপৰত কিবা দৃষ্টি ৰাখিব, মই আপোনাৰ ওপৰত ৰাখি থাকিম। নাই 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 নাই, মই চাই ল'মতো, মই ক'লোতো আপোনাক। নাই নাই ডাঙৰীয়া, আপুনি এইখিনিত আপুনি একদম টেনশ্যন নল'ব। আপুনি মোৰ ওপৰত এতিয়া এই বৰাৰ ওপৰত এৰি দিয়ক আপুনি। বাকীখিনি আপুনি চাই থাকক, আপুনি মোৰটো ঠিকে ৰাখিব, মই আপোনাৰটো ঠিকে ৰাখিম। আৰু এইটোত আপুনি ইমান টেনশ্যন ল'বলগীয়া কথা একো নাই। ছাৰ সোমাব পাৰিম না? বাকী ঠিক আছে, মই আপোনাক কিবা প্ৰয়োজন হ'লে আকৌ ফোন কৰিম। এতিয়া ৰাখো বাৰু, বহক আপোনালোকে। ছাৰ, চাওঁতে চাওঁতে একমাহে হ'ল, মোৰ ল'ৰাটোৰ হত্যাকাৰী কিবা সংকেত পালেনে ছাৰ? চব খুৰা, ঘটনাটো আমাৰ পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে, আমাৰ টিম পঠাইছোঁ, টিমে কাম কৰি আছে। এতিয়া চাওক, আপোনাৰ ল'ৰাক যোনে হত্যা কৰিছে, এনেকুৱাকৈ হত্যা কৰিছে, কোনো তাতে এভিডেঞ্চ এৰা নাই। গতিকে কেছটো বহুত জটিল হৈ পৰিছে এতিয়া। হত্যাকাৰীয়েনো কিয় ক্লু এৰিব? ক্লু বিচৰা কাম আপোনাৰহে। কথাটো ঠিকেই কৈছা, কিন্তু তোমালোকে অলপ ধৈৰ্য ধৰিব লাগিব। বাকী মোৰ ফালৰ পৰা মই লাগি আছোঁ, আমাৰ টিমে কাম কৰি আছে, দোষী কোনো কাৰণতে সাৰি যাব নোৱাৰে। বাকী আপোনালোকে থানাত ইমান বেছি আহি থাকিব নালাগে, যদি কিবা প্ৰয়োজন হয় মই আপোনালোকক জনাই দিম, কিবা কাম থাকিলে আপোনালোক মই কল কৰিম। ছাৰ, নিজৰ ঘৰৰ বুলি চাব ছাৰ, মোৰ ল'ৰাটো। হ'ব হ'ব, চিন্তা কৰিব নালাগে, চব ঠিক কৰি দিম মই। খুৰা এটা কাম কৰক, আপুনি যাই থাকক, আমি যাই আছোঁ যাক, আমাৰ অলপমান কাম আছে। বাবা তহঁতে থাক। আপুনি যাই থাকক, আমি যাই আছোঁ যাক। কি দীপ, খুৰা আৰু কিয় যাবা দিলি তই? তোৰ আৰু কি নতুন কাম মনত পৰিলা? তোৰ আৰু কি নতুন কাম হ'লা? এটা কথা ভাবছা না, বিজুৰ ঘটনাটোৰ আগমুহূৰ্তত সি আমাক এই তাতে দলঙত কিবা এটা হত্যাকাণ্ডৰ কথা কৈছিল, মনত আছে না? আৰু সিটো সেই ঘটনাটো গোটেই পুলিচৰ আগত কোৱা বুলি কৈছিল, কিন্তু পুলিচে একো নাজানো বুলি কিয় ক'লাক? সেইটো হয়, পুলিচেতো কিবা হ'লেও ক'ব লাগিছিল আমাক এই বিষয়ে। ক'ব লাগিছিল, সিদিনা কথাটোতো অলপ হ'লেও ক'ব পাৰিলাক হয়। একোৱে নাজানো বুলি ক'লাক, দোষী কোনো ধৰণৰ ক্লু এৰা নাই বুলি ক'লাক। কিবা এটা ৰহস্য আছে ইয়াত। ভাবছা না তহঁতে কথাটো? কথাটো এতিয়াহে ভাবছো আমি। না, একবাৰ যাওঁ আৰু। বল পুলিচক চব জনাব লাগিব। ছাৰ, আপোনাৰ লগত অলপ দৰকাৰী কথা আছিল। তহঁতে আৰু আহিলি যি? ছাৰ, মানে বিজুৰ ঘটনাটোৰ আগমুহূৰ্তত সি আমাক এটা হত্যাকাণ্ডৰ বিষয়ে ক'ব খুজিছিল, কিন্তু ছাৰ সি ঘটনাটোৰ বিষয়ে গোটেইখিনি কথা আপোনাৰ আগত কোৱা বুলি কৈছে। যিহেতু ছাৰ হত্যাকাৰীজনক সি দেখা বুলি কৈছিল, আমাৰ ধাৰণা ইয়াতে কিবা এটা ৰহস্য সোমাই আছে। ছাৰ, আমাৰ মনৰ ভাৱ এইখিনিতে কিবা এটা মিচিং হৈ আছে। আৰু তহঁতে মোক কি বুলি ভাবছা? মই কি ইয়াতে মাখি পাৰি আছো নেকি? আৰু তই কি কৈছা মিচিং হৈছে? তই ইয়াতে বহ, তই কৰা তই পুলিচত নাহিলো, তহঁতে ধৰি নিজে একোটা পুলিচ, তহঁতে নিজে ইনভেষ্টিগেশ্যন কৰে, নিজে চব কৰি থাকে, মোৰ ইয়াতে কিয় আহি আছা বাৰে বাৰে? ছাৰ, আপুনি ভুল বুজিছে, আমি আপোনাক এই কথাখিনি জাষ্ট জনাবলৈ আহিছিলোঁ। হয়, সি মোক কিছুমান কথা কৈছে, সেইবোৰ আমাৰ পাৰ্চনেল কথা, সেইগিলাৰ ওপৰত আমি কাম কৰি আছোঁ, সেইবিলাকত তহঁতে মাথা ঘামে লাভ নাই ইয়াতে পেপাৰ। ছাৰ, সি যিজন মানুহক দেখা বুলি কৈছিল, আপুনি মাত্ৰ আমাক সেই মানুহজনৰ বিষয়ে কওক, বাকী আমি বেলেগ একো নিবিচাৰোঁ আপোনাৰ পৰা, আপুনি মাত্ৰ আমাক সেইখিনি ক'ব লাগে। সেইটোৱে কৈছোঁ, হয় না নহয়? সেইখিনি জানিলে আমাক নালাগে একো। কিয় লাগে তহঁতক এইবোৰ? চা, মোৰ কাম মোক কৰিব দি, মই কৰি আছোঁ মোৰ কাম, এতিয়া তহঁতে যা, বেকাৰ মোৰ মাথাটো বাৰে বাৰে গৰম কৰি নাথাকিবি তহঁতে। কি কৰা যায় এতিয়া? ইতান চব কথা তাৰ মুখৰ পাৰে ওইলাম। তই আৰু কি কথা পাচ্ছা? চব কম দিবা।
এই দীপ তই কি ভাবছা কচোন মোক এটা কথা মনত আছে না আমাৰ কিন্তু কিবা এটা হ'লি আমি তাকে পাইছিলোঁ আমি কিন্তু বেলেগক কাকো পোৱা নাছিলোঁ এইটো কথা কিন্তু মনত ৰাখবা লাগিব আমি গম পাইছা না ঘৰখন সিহঁতো যেনকাই নহওক পইচা থাকাক নাথাক সেইটো আমি চাই লাভ নাই সি কিন্তু বিপদত আমাক সহায় কৰিছিল বহুতখিনি সহায় কৰিছিল এতিয়া তাৰ কাৰণে আমি কিবা অলপমান কৰিব লাগিব গম পাইছা না দেচোন দে তই কি কৰিব কৈছা তোৰ প্লেনটো মই যিটো প্লেন কৰিছোঁ তাতে কিন্তু ৰিক্স অলপমান আছে কিন্তু গম পাইছা না ৰিক্সটো ল'ব লাগে দেচোন দে তই তোৰ গো ফাৰ্ষ্ট শুনতে ভালকে কি কৰিব খুজিছোঁ মই গম পাইছা না তই কি ইমান দিনে চিনেমা চাই এখন পাইছা নেকি ভাববা গেলি বিজুৰ কেছটো চিনেমাতকৈ কম নহয় আমাৰ তাতো এইটোত বাহিৰতো বেলেগ অপশ্যন নাই এনাহানে কিবা কৰিব লাগিব এই পাৰ্টি বল ইমান ভাবি থাকি লাভ নাই যি কৰিব লাগে চব আপুনি বাকী আমাৰ চব জোগাৰ হ'ল এতিয়া তাক মাতবা লাগে চাবি ইটান কথাটো যোনি কওঁ আমি এনেকা কৰি ক'ব লাগিব যাতে আমি ধৰাত নপৰোঁ গম পাইছা না যিহেতু আমাৰ এইটোৱে লাষ্ট প্লেন তাক কিবাকে নহয় কিবাকে লৈ ফাঁচাব লাগিব আমি ধৰাত পৰিলে কিন্তু আমাৰ গোটেই প্লেন বৰবাদ হৈ যাব কিন্তু ৰ কথাটো কোনে পাতলি ভাল হ'ব ঐ তই পাৰবি দেখোন চাবি যেনেকৈ তেনেকৈ কথা ক'লে নহ'ব ভইচত দেয়া পাব লাগিব যাতে আমি কোনো ধৰ নপৰোঁ এইগিলাখান চব মোৰ ওপৰত এৰি দিয়াই মই তাক এতিয়া ফোন কৰোঁ হয় কওকচোন কোনে ক'লে হয় নীলিম বৰা হয়নে হয় মই নীলিম বৰাই কৈছোঁ বাকী কওকচোন কি কাম আছিল আপোনাৰ হয় ছাৰ আপোনাৰ লগত মানে আমাৰ এটা ডিল আছে ছাৰ আপুনি যদি ডিলটো ইণ্টাৰেষ্ট দিয়ে আপুনি 50% প্ৰফিটত থাকিব পাৰিব কোন তোমাৰ লোক আৰু কি ডিলৰ কথা কৈ আছা ছাৰ মানে সকলোবোৰ কথা ফোনতে এনেকৈ ক'ব নোৱাৰিম আচ্ছা বাকী আপোনাক মই লোকেশ্যন পঠাই দিছোঁ আপুনি তালৈকে আহি যাব পাৰে আদাৰৱাইজ আমি বেলেগ ব্যৱস্থা কৰিম নাই নাই মই গৈ আছোঁ দিয়ক আহা কি আজি সিহঁতৰ কি কাম ওলাল মোৰ আগত নকলাক মোক সিহঁতে একলাই পঠাই দিলে পঠাই দিয়ে সিহঁতৰ ইমান ডাঙৰ কাম ওলাল বিজু নাই সিহঁতৰ কিবা এটা কৰিব পাৰে মই চাই থাকিলে নহ'ব মই সিহঁতৰ ওপৰত পূৰা নজৰ ৰাখিব লাগিব
You've arrived at your destination. The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी The person you are calling is currently busy. তহঁতে চালা মোক কি বুলি ভাবছা নেকি তহঁতৰ কথাতে মই গম পাই গৈছিলো তহঁতে গোটাইটা মোৰ বিচাৰা এই নীলিম বৰাক চিনি পোৱা নাই I'm about to go off like a weapon. Fuel to the top, gotta build up engine. In my thoughts, obsession. I will not stop, no, I'm never second guessing. I got a God complex. Haters love to hate, but I never feel pressed. Got a lot on my plate, but I never get stressed. I'll take all the pressure like I'm acing this test. Tear it up like I'm Jason. I see the world like it's ready for the taking. I see this place like a game I'm playing. Straight to the bank to collect my payments. No negotiations. It's my way, I was born to be patient. I'm like a damn Freemason, I'll run this nation. সালা এইটো বস্তু পালি বহুতে নিজে নিজকে ৰজা বুলি ভাবে ৰজা তহঁতে বহুত ডাঙৰ ভুল কৰি আছে গম পাইছা নাই ভাবছা নেকি তহঁতে খাৰি যাম বুলি মোৰ লগত পাংগা লৈছা তহঁতে এই নীলিম বৰাৰ লগত পাংগা লৈছা চাই থাক কি কৰো তহঁতে পাগল হৈছে নেকি তহঁতে হা কি কৰি আছ তহঁতে এইবিলাক না তো বহুত বেজেতি কৰি খেদলি আমাক ইতান বিজুই যি যি কৈছিল চব বকি যা আমাৰ আগত ও বাচ্চা সিটো কথা দেচোন তহঁতে মোৰ পৰা কিনকে কথা ওলা তই কি কৰা কৰ মোক ইয়াক জ্বলা কি বেছি গৈ জ্বলা ইয়াক কৈ আছো চব কৈ আছো মই তহঁতে মাত্ৰ মোক এৰি দিম বুলি কথা দি মই চব কম তহঁতক ঠিক আছে যা তোক কথা দিলো আমি এৰি দিম বুলি ৰঞ্জয় গগৈ কোন ৰঞ্জয় গগৈ এই এৰিয়াত এনেকুৱা এটা ইলিগেল কাম নাই যিটোত সি জড়িত নাই টকাৰ বলেৰে সি সকলোকে বান্ধি ৰাখিছে আনকি আমাকো ৰাখিছে য'ত মই থাকিম তাত দুৰ্নীতি বেইমানি এইবিলাক থাকিব সেইবোৰ সহ্য কৰিবই লাগিব তেতিয়াহে টকা লাৰিব পাৰিবি বহু ওপৰলৈ যাব পাৰিবি বহু ডাঙৰ ডাঙৰ MLA মিনিষ্টাৰৰ লগত মোৰ উঠাব কোনেও মোৰ একো কৰিব নোৱাৰে সেইবাবেইতো আমি আপোনাক ভগৱান ৰূপে বুজো আৰু এই অঞ্চলত আপোনাক সকলোৱে ভয় কৰে আচ্ছা দাদা এই বিজু না কি নামটো যে আছিল তাৰ কেছটো কি হ'লে দাদা তাৰ মাথা তহঁতে মাৰিব নালাগে তাৰ ব্যৱস্থাও হৈ যাব তহঁতে কেৱল নিশ্চিন্ত হৈ থাক নেদেখিলি এটাক কেনেকৈ জুবুৰিয়াই মাৰিলো মোৰ বিৰুদ্ধে যায় সি বেয়াই লাগিছিল বেচাৰাটোলৈ আৰু সেইদিনাখনো বিজুৰ লগত সেয়ে হৈছিল আচ্ছা কি ক'লি বিপদ এই ৰঞ্জয় গগৈৰ বিপদ শুন ৰঞ্জয় গগৈৰ বিপদ মাতিব পৰা মানুহ এই পৃথিৱীত আজিলৈকে জন্ম হোৱা নাই ল'ৰাটো এভিডেন্স ৰূপে থিয় হ'ব তাৰ মুখ কিদৰে বন্ধ কৰিব লাগে সেইটো তই জানিবি আজিলৈকে তোক টকাৰে পুহি ৰাখিছো নে নাই তই কৰিবি গতিকে
এই ল'ৰাটোৰ মুখ কিদৰে বন্ধ কৰিব লাগে সেইটো তই মাথা মাৰ, নহ'লে তোক আৰু তোৰ চাকৰি দুয়োটাকে মই খাই পেলাম। আৰু সিদিনাখন মই মানুহ তই মোৰ হাতত এইটোৱে লাষ্ট অপশ্যন আছিল, আৰু যদি মোক কথা দিছে দে এৰি দিম বুলি। এৰি দি মোক, কিমান টকা লাগে দিম তহঁতক। ঠিক আছে টকা ল'ম, এই টকাৰে কিন্তু বিজু ঘূৰাই পাম নেকি আমি? তই বিজুক হত্যা কৰা নাই, তই বিজুৰ লগত তাৰ বহুত আশা হত্যা কৰি পেলছা। তই চালা মায়েক বাপেকৰ ইমান আশা সপোন তই 1 মিনিটত শেষ কৰি দিলি তই। চৰি ভাই, তহঁতে মোক ক্ষমা কৰি দি, মই কৰিম বুলি কৰা নাছিলো এইবিলাক। চৰি, ই কেতিয়াবা কেতিয়াবা এটা মূল্যহীন শব্দ মাত্ৰ, যাৰ কোনো মূল্য নাই। তোক যেনকে আমি কথা দিছো এৰি দিম বুলি, সেনকে সিহঁতৰ ঘৰত আমি কথা দিছো হত্যাকাৰীক জিন্দা জ্বলাম বুলি আমি। ইতান কি কৰিম বুলি ভাবিছা? এইগিলাখানো চব ভাবাই আছে মোৰ।